হেল্ল' গাইজ, লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ। চ' যদি আপোনালোকে স্বাস্থ্য বিভাগৰ এক্সামৰ কাৰণে যিটো এক্সাম আপোনালোকৰ বানপানীৰ ফলত পিছুৱাই আছিল, সেইটো এক্সামৰ কাৰণে আপোনালোকে ৱেইট কৰি আছিল, তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ এটা আহিছে। চ' সেই এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব অহা মাহত মানে অহা জানুৱাৰী মাহত যিহেতু আপোনালোকৰ এতিয়া ডিচেম্বৰ পৰিছে। চ' আপোনালোকৰ হাতত বেছি দিন প্ৰিপাৰেশ্যন কৰিবৰ বাবে সময় নাই। চ' আপোনালোকক মই গোটেইখিনি ক'ম, আপোনালোকৰ এক্সাম চেণ্টাৰবিলাক ক'ত পৰিব পাৰে, লগতে আপোনালোকে এডমিট কাৰ্ড কেতিয়াৰ পৰা পাব, ঠিক আছে, গোটেইখিনি আপোনালোকক কৈ দিম। আগতে মই আপোনালোকক মনত পেলাই দিছোঁ, এইটো পোষ্ট আছিল আপোনালোকৰ DHS, DME, DHSFW, তাৰপিছত আছিল আয়ুষৰ, এই যিগিলা আপোনালোকৰ 4th গ্ৰেডৰ পষ্ট আছিল, লগতে আপোনালোকৰ নন টেকনিকেলৰ পষ্ট আছিল, যিটো আপোনালোকৰ বানপানীৰ ফলত পিছুৱাইছিল। আপোনালোকৰ টেকনিকেলৰ এক্সামটো হৈছে, কিন্তু নন টেকনিকেল আৰু আপোনালোকৰ গ্ৰেড 4ৰ এক্সামটো হোৱা নাছিল। প্ৰায় আপোনালোকৰ 5,000 মান পদ আছিল, ঠিক আছে, এই স্বাস্থ্য বিভাগৰ। সেই এক্সামটো আপোনালোকৰ অহা মাহৰ আপোনালোকৰ 22 তাৰিখে, মানে অহা 2023 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব। চ' আপোনালোকে চেণ্টাৰে এইবিলাক নটিচ আপোনালোকৰ পঠাই দিছে। চ' ইয়াত ডেট অফ এক্সামিনেশ্যন চাওক, আপোনালোকে লেখা আছে 22/1/2023। ইয়াৰ পৰা আমি গম পাওঁ যে এক্সামিনেশ্যন যোনটো আপোনালোকৰ কণ্ডাক্ট কৰিব, সেইটো 22 তাৰিখে কণ্ডাক্ট কৰিব, ঠিক আছে। ইয়াত লিখা আছে মেডিকেল এক্সামিনেশ্যন এছাম, ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ এছাম, ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ FW, আয়ুষ, এয়াৰ গ্ৰেড 4ৰ যোনটো আপোনালোকৰ এক্সাম আছে, সেইটো আপোনালোকৰ 22/1/2023 তাৰিখে অনুষ্ঠিত কৰিব। আৰু এক্সাম চেণ্টাৰবিলাক আগৰ নিচিনা যোনবিলাক আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে পৰি যাব, ঠিক আছে। আপোনালোকে টেনশ্যন কৰিব নালাগে, আপোনালোকে ওচৰতে নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে এইটো এক্সাম দিব পাৰিব। জাষ্ট আপোনালোকে প্ৰিপাৰেশ্যন চলোৱাক, মই আপোনালোকক প্ৰিপাৰেশ্যনৰ কাৰণে ভিডিঅ' বনোৱা আৰম্ভ কৰিম, ঠিক আছে। অফিচিয়েল নটিচ আপোনালোকক আহিব, আপোনালোকে এইটো মধ্যে ধৰি থৈ দিয়ক যে আপোনালোকে এক্সামটো জানুৱাৰী 22 তাৰিখে হ'ব। আৰু আপোনালোকে এডমিটসমূহ এসপ্তাহ আগত, যিহেতু স্বাস্থ্য বিভাগৰ এডমিটসমূহ এসপ্তাহ আগত দি দিয়ে, চ' আপোনালোকে এডমিটসমূহ এসপ্তাহ আগত ডাউনলোড কৰিব পাৰিব, ঠিক আছে। আপোনালোকে নটিফিকেশ্যনখন জল্দি আহিব, অফিচিয়েল নটিফিকেশ্যনখন। চ' আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।